হেল্ল' ভিউৱাৰ্ছ, সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা যাচিলোঁ। প্ৰতিটো দিনে আপোনালোকৰ শুভ হওক, আনন্দময় হওক, হাঁহি থাকক, সুস্বাস্থ্য হৈ থাকক। বহুদিনৰ বিৰতিৰ পিছত পুনৰ এটা ৰেচিপি লৈ আহিছোঁ। পলম নকৰি মোৰ পাকঘৰলৈ সোমাই আহক, ৰেচিপিটো আৰম্ভ কৰোঁ। এতিয়া ভকুৱা মাছ লৈছোঁ, প্ৰায় আধা কিলো। ভালকৈ মাছখিনি ধুই লৈছোঁ আৰু নিমখ হালধি সানি ভালকৈ মাছখিনি মিহলি কৰি লৈছোঁ। সুন্দৰকৈ মিহলি কৰি লৈছোঁ। এতিয়া এখন টাৱাত মাছখিনি ভাজি লৈছোঁ। মই ইয়াত সৰিয়হ তেল ব্যৱহাৰ কৰিছোঁ। ভালকৈ দুয়ো পিঠি মাছখিনি ভাজি এখন থালত কাঢ়ি ৰাখিলোঁ। থাল এখনত মাছখিনি কাঢ়ি ৰাখিলোঁ। এয়া সুন্দৰকৈ ভজা হৈ গৈছে। এতিয়া লৈছোঁ মচুৰ দাইল। মচুৰ দাইল লৈছোঁ প্ৰায় 1 কাপ। 1 কাপ পৰিমাণৰ মই মচুৰ দাইল লৈছোঁ। এতিয়া এখন কেৰাহী গৰম হ'ব দিলোঁ আৰু কেৰাহী গৰম হোৱাত মচুৰ দাইল 1 কাপ দি দিলোঁ। মচুৰ দাইলখিনি মই ভাজি লৈছোঁ কিছু। জুইৰ পৰিমাণটো কমাই ৰাখিছোঁ। এতিয়া দালিখিনিয়ে কিছু ভজা হৈ গৈছে আৰু কালাৰটো চেঞ্জ হৈছে। আৰু এতিয়া কিছু ঠাণ্ডা হোৱাত দালিখিনি নমাই ৰাখিছোঁ। দাইলখিনি ঠাণ্ডা হোৱাত পাত্ৰ এটাত মই দাইলখিনি ভালকৈ ধুই লৈছোঁ। 2-3বাৰমান ভালকৈ ধুই লৈছোঁ। ভালকৈ চাফা কৰি ধুই লৈছোঁ। এয়া সুন্দৰভাৱে দাইলখিনি মই ধুই লৈছোঁ আৰু মিক্সিৰ বাতিটোত প্ৰায় আধা কাপ পৰিমাণৰ পানীৰ সৈতে দাইলখিনি দি দিছোঁ এটা পেষ্ট বনাবলৈ। আৰু এয়া পেষ্ট এটা হৈ গ'ল। সুন্দৰকৈ মচুৰ দাইলৰ এটা পেষ্ট হৈ গ'ল। এইটো মই ৰাখি দিওঁ। এতিয়া পুনৰ কেৰাহীখনত তেল গৰম হ'ব দিলোঁ। তেল কিছু গৰম হোৱাত শুকান জলকীয়া 2টা দি দিলোঁ। লগতে দিছোঁ আধা চামুচ জিৰা, গোটা জিৰা। আৰু এতিয়া দি দিছোঁ পিঁয়াজ। কাটি ৰখা এটা ডাঙৰ চাইজৰ পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ মই ভাজিছোঁ। প্ৰায় 1 মিনিটমান ভজাৰ পিছত মই দি দিছোঁ 1 চামুচ আদা নহৰু বটা। পিঁয়াজৰ সৈতে ভালকৈ লৰাই দিছোঁ। এতিয়া সৰু চামুচেৰে দি দিছোঁ 1 চামুচ জিৰা গুড়ি, 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ ফিছ মছলা দিছোঁ আৰু দি দিছোঁ 1 চামুচ ৰংগুড়া। ভালকৈ মিহলি কৰি দিছোঁ। পুনৰ 30 ছেকেণ্ডমান মই লৰাই ভাজিছোঁ। এতিয়া দি দিছোঁ দীঘলকৈ কাটি ৰখা বিলাহীটো। ভালকৈ লৰাই দিছোঁ। সকলোখিনি মিশ্ৰণ ভালকৈ লৰাই দিছোঁ। বিলাহীখিনি নৰম হোৱালৈ কিছু ভাজিব লাগিব। জুইৰ পৰিমাণটো কমাই ৰাখিছোঁ। এতিয়া দি দিছোঁ কিছু পৰিমাণৰ নিমখ কিছু কমকৈ দিছোঁ। ভালকৈ লৰাই দিছোঁ। বিলাহীটো গলি যোৱালৈ প্ৰায় 1 মিনিটমান ভাজিছোঁ। বিলাহীটো ভালকৈ নৰম হোৱালৈ প্ৰায় 1 মিনিটমান ভাজিছোঁ। ভালকৈ লৰাই দিছোঁ। এয়া বিলাহীটো সম্পূৰ্ণ গলি গৈছে। আৰু এতিয়া দি দিছোঁ মিক্সিত পেষ্ট কৰি ৰখা মচুৰ দাইলখিনি। ভালকৈ লৰাই দিছোঁ। সম্পূৰ্ণ মিশ্ৰণটো ভালকৈ লৰাই দিছোঁ। সকলোখিনি ভালকৈ লৰাই দিছোঁ। জুইৰ পৰিমাণটো কমাই ৰাখিছোঁ। প্ৰায় 2-3 মিনিটমান কম জুইত ভাজিব লাগিব। যেতিয়ালৈ তেলটো বাহিৰ হৈ নাহে তেতিয়ালৈ ভাজিব লাগিব। সোৱাদ অনুযায়ী নিমখ দিছোঁ। আগতেও দিছিলোঁ নিমখ আৰু এতিয়াও দি দিলোঁ আধা চামুচমান নিমখ, কাৰণ ইয়াত পানী দিম। এয়া ভালকৈ ভাজিছোঁ। এয়া ভাজা মোটামুটি হৈ গৈছে। তেলটো বাহিৰ হৈ আহিছে কিছু। এতিয়া দি দিছোঁ প্ৰয়োজন অনুযায়ী গৰম পানী। গৰম পানী দিয়াটো প্ৰয়োজনীয়। গৰম পানী দিলে ভাল। ঠাণ্ডা পানী দিলে দালিবোৰ মুখা হৈ থাকিব। এই গৰম পানী দি দিছোঁ। ভালকৈ লৰাই দিছোঁ। জুইৰ পৰিমাণটো মিডিয়াম ৰাখিছোঁ আৰু এখন ঢাকনিৰে এতিয়া ঢাকি দিছোঁ। জুইৰ পৰিমাণটো কিছু কমাই প্ৰায় 2-3 মিনিটমান ঢাকনি মাৰি ৰাখিলোঁ। এয়া 2-3 মিনিটমান পিছত ঢাকনি খুলিছোঁ। ভালকৈ লৰাই এতিয়া ভাজি ৰখা মাছবোৰ
দি দিছোঁ। ভালকৈ লৰাই দিছোঁ। জুইৰ পৰিমাণটো কমকৈ ৰাখিছোঁ। এতিয়া দি দিছোঁ কেঁচা জলকীয়া 2-3টামান। ভালকৈ মিহলি কৰি দিছোঁ। পুনৰ 1-1.5 মিনিটৰ বাবে ঢাকনি মাৰি ৰাখিলোঁ। এয়া 1-1.5 মিনিট পিছত ঢাকনি খুলিছোঁ। ৰেচিপিটো অলমষ্ট ডান। দি দিছোঁ আধা চামুচ গৰম মছলা। ভালকৈ লৰাই দিছোঁ। সুন্দৰ কালাৰ এটাৰে ৰেচিপিটো সম্পূৰ্ণ হৈ উঠিছে। ওপৰত কেঁচা ধনিয়া ছটিয়াই দিছোঁ। এয়া ৰেচিপিটো সম্পূৰ্ণ হৈ উঠিছে। এতিয়া পৰিৱেশন কৰি খোৱাৰ সময়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। এনেধৰণৰ ভিডিঅ' উপভোগ কৰিবৰ কাৰণে আমাৰ চেনেলৰ সৈতে সংযোগ থাকিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।